দেবরেখি কোৱা দেবরেখি আমাৰ পাখে অহা কিবা উদ্দেশ্য তোমাৰ হে ব্ৰাহ্মণ তোমাৰ লীলা চাই চাই এই বিনাধাৰী নাৰদৰ আনন্দ সীমা নাই প্ৰভু এটা যুগতনো কি অৱতাৰ কৰিবা ধাৰণ তাকেহে জানিবলৈ মই এইখিনি ক'লো দেবরেখি সঁচাকৈ চতুৰ তুমি বাক্যবাণী বান্ধা মুখত নাৰায়ণ নাৰায়ণ প্ৰভু শুনাতেন্তে দেবরেখি এই ত্ৰেতা যুগতে ৰাক্ষসকলৰে সৰ্বাধিপত্য নাৰায়ণ আৰু ৰাৱণ নামৰ এজন দুৰ্য ৰাক্ষসৰ সবজন নাৰায়ণ নাৰায়ণ তাৰেই নিধনৰ হেতু ধৰাৰ বক্ষত মই লংঘন নাৰায়ণ আৰু আনফালে মোৰ মহাভক্ত দখল এটি পুত্ৰ লাভৰ বাবে দিনে ৰাতিয়ে কৰিছে আৰাধনা ভক্ত দখলৰ মনোবাঞ্ছা পূৰ্ণ কৰিব লাগিব হে দয়াময় তোমাৰ লীলা অন্ত নাই তেতা যুগত যি অৱতাৰ কৰিবা ধাৰণ তাকেই চাই নাৰদ ধন্য হ'ব